হাই হেল্ল' নমস্কাৰ মই জোনাক যুগান্তৰ দলে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কলাগুৰুলৈ। আজি এটা বিশেষ পোষ্টৰ ওপৰত ক'ব ওলাইছোঁ, সকীয়াই দিব ওলাইছোঁ আচলতে। যোৱাকালি মই ফেচবুকটো চাই নিউজ এটা পালোঁ, মানে কোনোবা শিখা শৰ্মা এগৰাকীয়ে চৰকাৰে বিহুক লৈ কৰা মন্তব্যত প্ৰতিৰোধ কৰিছে। তাৰ লগতে মানে জুবিন দাকো সাঙুৰি লৈছে। জুবিন দাকো সাঙুৰি লোৱাৰ কাৰণে মই আজি এই ভিডিঅ'টো দিবলগীয়া হ'ল। শিখা শৰ্মা বাইদেউ, আপোনাক এটা কথা জনাই দিওঁ, জুবিন দাৰ বিষয়ে আপুনি একো নাজানেও, আৰু জুবিন দাৰ একো নজনাকৈ জুবিন দাৰ বিষয়ে টুলুঙা মন্তব্য কৰি নুফুৰিব। জুবিন দাৰ বিষয়ে টুলুঙা মন্তব্য কৰি নুফুৰিব। জুবিন দা কি হয় আপুনি নাজানে, সেইকাৰণে জুবিন দাৰ বিষয়ে আজে বাজে বকি পপুলাৰিটি পাবলৈ নিবিচাৰিব। জুবিন দা, আপুনি ক'লে যে জুবিন দাক কা আন্দোলন কৰি বহুত টকা ঘটিলে বিহু প্ৰগ্ৰেম নকৰিলেও হ'ব। তই কেলা দিছিলি নেকি জুবিন দাক? কা আন্দোলন কৰোঁতে তই কেলা পইচা দিছিলি নেকি জুবিন দাক টকা? তই তেনেকৈ কৈছ যে জুবিন দাই টকা ঘটিলে বুলি কা আন্দোলন কৰি তই পইচা দিছিলি? তোৰ বাপেৰ ঘৰৰ পৰা দিছিলে। এইবোৰ ফটোৱা কথা নকবি। তই জুবিন দাক সেইবোৰ কোৱা অকাৰ্ড নাই, তই বুজিছ নাই? দুই এখন কিতাপ কি লিখিলি, বহুত বুলি ভাবি ল'লি নেকি? তোপ বুলি ভাবি ল'লি নেকি নিজকে? আচ্ছা, মানি লৈছোঁ এগৰাকী অসমীয়া মহিলা হৈ চৰকাৰে বিহুৰ ওপৰত কৰা, আমাৰ জাতীয় উৎসৱ বিহুৰ ওপৰত যি মন্তব্য দিলে সেইটো প্ৰতিৰোধ কৰিছে, মানি লৈছোঁ। সেইটো প্ৰতিবাদ কৰিছে, মানি লৈছোঁ। জুবিন দাৰ বিষয়ে ক'বলৈ আপোনাৰ অৱকাশ নাই, বুজিলে? জুবিন দাৰ বিষয়ে নেক্সট বাৰ আপোনাৰ আইডিত তেনেকুৱা পোষ্ট নাপাওঁ। চৰকাৰৰ যিটো কথা কৈছে সেইটো আমিও বেয়া পাইছোঁ, সেইটো আমিও প্ৰতিবাদ কৰোঁ। বিহুখন হ'ব লাগে। আৰু এটা কথা কৈছে, জুবিন দা অকল অসমত শিল্পী নেকি? জুবিন দাই অকল অসমত শিল্পী আছে। হেৰি লিখা, তোমাৰ হেৰিখন কি এনেকুৱা গোৱা শিল্পী আমাক নালাগে, বুজিলে? বুজি লওক, তোমাৰ হেৰিখন বুলি গোৱা শিল্পী আমাক নালাগে। আমাক জুবিন দা লাগে, মায়াবিনী ৰাতি লাগে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন লাগে। আমাক তোমাৰ হেৰিখন নালাগে আমাক, বুজি লওক। কেলা ঘেংকা। আৰু শুনক, আপোনালোকে শুনক, যোৱাৰ আগতে কলাগুৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু ঘণ্টাটো ইমান জোৰেৰে দবাওক যাতে শিখা শৰ্মাৰ এই ভিডিঅ'টো পাই যায়। ধন্যবাদ, নমস্কাৰ। জয় আই অসম, জয় জুবিন দা।